हेलो गाइस की खबर आपनलोকৰ आशा करो সকলোৰে ভাল তো फ्रेंड्स आपनलोকে থাম্বনেল চাই আৰু টাইটেলখন চাই তো গমে পাই গৈছে যিজন লৰাই নেকি এসআই কোশ্চেন পেপাৰখন ভাইৰাল কৰিছে আজি आपनलोকে গম পাব লৰাজনে কেনেকৈ কোশ্চেনখন ভাইৰাল কৰিল সবিশেষ জানিবলৈ ভিডিওটো হেকলৈকে চাই থাকিব আৰু নিউজৰ আগত লৰাজনে কি ক'লে आपनलोके पूरा हेकলৈকে চাই থাকিব আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু যদি চেনেলটো নতুন আহিছে সাবস্ক্রাইব কৰি ঘণ্টি বটনটো টিপি দিব প্ৰশ্ন কাকত ফাদিল বিষয়লৈ খবৰতে চৰ্চা চলি আছে এটো ফাদিল বুলি ক'বলৈ গ'লে একচুয়ালি নহয় কাৰণ মই আপোনাৰ ইনভিজিলেটৰ মিষ্টেকৰ কাৰণে মই লৈ আহিছো আৰু তেখেতে যদি ক'লে হয় যে জামা দি থৈ যোৱা তেন্তে মই জামা দি থৈ আহিলো আৰু আগে পিছে মই ধৰক এনে দুই এটা পৰীক্ষা দিছো আৰু এসা পৰীক্ষা ফাৰ্ষ্ট দিছো তাত কোনো ধৰণৰ পৰীক্ষা প্ৰশ্ন কাকত দিয়া নাই তেনেকৈ মই ভাবিছো এটো কিবা খেলিমেলিটা হৈছে তেনেকৈ আহি মই গেটত ৰখিছো 10 মিনিটমান সময় ৰেপিডৰ কাৰণে তাতো ৰখিলো ইয়াতো ৰখিলো ৰখি পেলাই দেখিছো কোনো ধৰণৰ একো এনাউন্সমেন্ট অহা নাই চাৰ্টৰ ফালৰ পৰা সেইকাৰণে মই লৈ গুচি আহিছো আহি পেলাই লগৰজনে ক'লে যে মই ক'লো তেখেতক যে মোৰ তহঁতৰ কিবা পৰীক্ষা প্ৰশ্ন দিছে নে কি কৈছে যে আমাক দিয়া নাই মই আমাক দিছে সি কৈছে ষ্টাডি কাৰণে মোক দিবিচোন মই তাক দিলো দিয়াৰ পিছতে মানে কি হয়তো কাবাক দিছিল চাগে এইকাৰণে ভাইৰাল হ'ল ষ্টাডি কাৰণে শেয়াৰ কৰিলে স্বাভাৱিক কথা হয় এইটো একচুয়ালি ভাইৰাল হৈছে আৰু মানে পৰীক্ষাৰ চলি থকা সময়ত হোৱা নাছিল নাই ধুনীয়াকৈ পৰীক্ষা হৈ গৈছে আমাৰ আৰু চেক কৰোঁতে ধুনীয়াকৈ ফ্ৰণ্টত চেক কৰিছে আমাৰ একো নিব দিয়া নাই প্ৰথম তোমাৰ পৰা ভাইৰাল হৈছে শেয়াৰ কৰিছে হয় তুমি এক কথা যদি ক'বলৈ যোৱা যায় হয় পৰীক্ষা চলি থকা বা পৰীক্ষা আগমুহূৰ্তত কোৱেশ্চন পেপাৰখন তুমি নাই তুমি নিজেও পৰীক্ষা দিয়া মই নিজে পৰীক্ষা দিছো হয় 5 নম্বৰ ৰুমত দিছো ললিত চন্দ্ৰ ভৰালী কলেজ মালিগাঁও এটো ইনভিজিলেটৰ ভুলৰ কাৰণে হয় তেখেতৰ ভুলৰ কাৰণে হৈছে এটো ঠিক আছে প্ৰশ্ন কাকত ফাদিল বিষয়লৈ খবৰতে চৰ্চা চলি আছে এটো ফাদিল বুলি ক'বলৈ গ'লে একচুয়ালি নহয় কাৰণ মই আপোনাৰ ইনভিজিলেটৰ মিষ্টেকৰ কাৰণে মই লৈ আহিছো আৰু তেখেতে যদি ক'লে হয় যে জামা দি থৈ যোৱা তেন্তে মই জামা দি থৈ আহিলো আৰু আগে পিছে মই ধৰক এনে দুই এটা পৰীক্ষা দিছো আৰু এসা পৰীক্ষা ফাৰ্ষ্ট দিছো তাত কোনো ধৰণৰ পৰীক্ষা প্ৰশ্ন কাকত দিয়া নাই তেনেকৈ মই ভাবিছো এটো কিবা খেলিমেলিটা হৈছে তেনেকৈ আহি মই গেটত ৰখিছো 10 মিনিটমান সময় ৰেপিডৰ কাৰণে তাতো ৰখিলো ইয়াতো ৰখিলো ৰখি পেলাই দেখিছো কোনো ধৰণৰ একো এনাউন্সমেন্ট অহা নাই চাৰ্টৰ ফালৰ পৰা সেইকাৰণে মই লৈ গুচি আহিছো আহি পেলাই লগৰজনে ক'লে যে মই ক'লো তেখেতক যে মোৰ তহঁতৰ কিবা পৰীক্ষা প্ৰশ্ন দিছে নে কি কৈছে যে আমাক দিয়া নাই মই আমাক দিছে সি কৈছে ষ্টাডি কাৰণে মোক দিবিচোন মই তাক দিলো দিয়াৰ পিছতে মানে কি হয়তো কাবাক দিছিল চাগে এইকাৰণে ভাইৰাল হ'ল ষ্টাডি কাৰণে শেয়াৰ কৰিলে স্বাভাৱিক কথা হয় এইটো একচুয়ালি ভাইৰাল হৈছে আৰু মানে পৰীক্ষাৰ চলি থকা সময়ত হোৱা নাছিল নাই ধুনীয়াকৈ পৰীক্ষা হৈ গৈছে আমাৰ আৰু চেক কৰোঁতে ধুনীয়াকৈ ফ্ৰণ্টত চেক কৰিছে আমাৰ একো নিব দিয়া নাই প্ৰথম তোমাৰ পৰা ভাইৰাল হৈছে শেয়াৰ কৰিছে হয় তুমি এক কথা যদি ক'বলৈ যোৱা যায় হয় পৰীক্ষা চলি থকা বা পৰীক্ষা আগমুহূৰ্তত কোৱেশ্চন পেপাৰখন তুমি নাই তুমি নিজেও পৰীক্ষা দিয়া মই নিজে পৰীক্ষা দিছো হয় 5 নম্বৰ ৰুমত দিছো ললিত চন্দ্ৰ ভৰালী কলেজ মালিগাঁও এটো ইনভিজিলেটৰ ভুলৰ কাৰণে হয় তেখেতৰ ভুলৰ কাৰণে হৈছে এইটো